উন্নীতকৃত এনআৰচিৰ আজি 4 বছৰ 4 বছৰে শীতলী গৃহত অসমীয়া জাতিৰ ৰক্ষা কবচ। উচ্চতম ন্যায়ালয়ে বৈধতা দিয়া এনআৰচি কাৰ্যকৰী কৰা নহল কিয়? কাৰ স্বাৰ্থত উন্নীতকৃত এনআৰচি গ্ৰহণত বিজেপি চৰকাৰ বিলম্ব? আজি 31 আগষ্ট 2019 চনৰ 31 আগষ্টৰ আজিৰ তাৰিখতে অৰ্থাৎ আজিৰ পৰা 4 বছৰ পূৰ্বে ৰাজহুৱা হৈছিল অসমৰ উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। গুৱাহাটীত আয়োজিত এক সংবাদমেলত ভাৰতৰ মহাপঞ্জীয়ক আৰু অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষৰ শীৰ্ষ পদাধিকাৰীসকলে ৰাজহুৱা কৰিছিল উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। 2019 চনৰ 31 আগষ্টত উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন ৰাজহুৱা কৰি সংবাদমেলত উপস্থিত থকা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ পদাধিকাৰীসকলে উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনক অসমীয়া জাতিৰ আয়ুস ৰেখা, অসমীয়া জাতিৰ ৰক্ষা কবচ বুলি দাবী কৰিছিল। অকল সেয়াই নহয়, অসমৰ 57,000 চৰকাৰী আৰু বেচৰকাৰী ঠিকাভিত্তিক কৰ্মচাৰীয়ে 5 বছৰ দিনে নিশাই কাম কৰি প্ৰস্তুত কৰি উলিয়াইছিল অসমীয়া জাতিৰ ৰক্ষা কবচ স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। এই কামৰ বাবে এনআৰচি কৰ্তৃপক্ষই পোনপটীয়াকৈ 1,600 কোটি টকা খৰচ কৰাৰ বিপৰীতে এনআৰচি উন্নীতকৰণৰ সৈতে জড়িত চৰকাৰী কৰ্মচাৰীৰ দৰমহা সংযোজিত হলে পোনপটীয়াকৈ 60,000 কোটি চৰকাৰী টকা খৰচ কৰি সম্পূৰ্ণ কৰা হৈছিল উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। কিন্তু বেচৰকাৰী ব্যয় চৰকাৰী ব্যয়ৰ তুলনাত কমেও 10 গুণ বেছি হ'ব, কিয়নো এনআৰচি উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত অসমৰ 67,000 পৰিয়ালে তথ্য আহৰণ, আবেদন, প্ৰপত্ৰ পূৰণ, সংখ্যালঘু আৰু খিলঞ্জীয়াৰ অগৃহীত আওতাত পৰা লোকৰ বাৰম্বাৰ শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ হৃদয় উজাৰি ব্যয় কৰিবলৈ বাধ্য হৈছিল ধন। তেওঁলোকে এই কামত আকুণ্ঠ চিত্তে অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আছিল অসমত বিদেশীৰ নামত চলি থকা দীৰ্ঘদিনীয়া অস্থিৰতাৰ পৰা ৰাজ্যখনক চিৰদিনলৈ মুক্ত কৰা। উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনক আছু, যুৱ ছাত্ৰ পৰিষদ, বিজেপি, কংগ্ৰেছ, অগপসহ প্ৰায় প্ৰতিটো দলে অসমীয়া জাতিৰ ৰক্ষা কবচ বুলি দাবী কৰি আহিছিল। সৰ্বানন্দ সোণোৱালে 2016 চনত বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি এনআৰচি কাৰ্যালয় পৰিদৰ্শন কৰি ঘোষণা কৰিছিল এনআৰচি উন্নীতকৰণ বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথম আৰু প্ৰধান অগ্ৰাধিকাৰ। বিজেপি চৰকাৰে অসমবাসীক এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উপহাৰ দি জাতীয় দায়িত্ব পালন কৰিব। 2018 চনৰ 31 জুলাইত উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দুদিন পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত থিয় হৈ এনআৰচি উন্নীতকৰণৰ সকলো কৃতিত্বৰ দাবীদাৰ বিজেপি বুলি সদম্ভে ঘোষণা কৰিছিল। কিন্তু এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত পৰিস্থিতিয়ে দ্ৰুতগতিত সলনি কৰিলে। অসমৰ বিজেপি চৰকাৰৰ লগতে উগ্ৰ জাতীয়তাবাদী সাম্প্ৰদায়িক গোষ্ঠীৰ সমস্ত নিৰ্দেশনা শ্ৰুতলিপি পালন কৰিও চূড়ান্ত এনআৰচি পৰা কল্পনাপ্ৰসূত সংখ্যক বিদেশী উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পেলাব নোৱাৰিলে এনআৰচি কৰ্তৃপক্ষই। তাতোকৈ ডাঙৰ কথা, চূড়ান্ত এনআৰচিৰ পৰা নাম বাদ পৰা 19 লাখ লোকৰ মাত্ৰ 5,25,000 মুছলমান লোকৰ গোপন পৰিসংখ্যা দেখি হতাশ বিমৰ্ষ হৈ পৰিল সাম্প্ৰদায়িক ৰাজনীতিৰ ধাৰক বাহকসকল। ফলত উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰীক্ষণত অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ তীক্ষ্ণ নজৰদাৰীৰ মাজত সম্পূৰ্ণ হোৱা চূড়ান্ত এনআৰচিক লৈ আৰম্ভ হ'ল পুনৰ লানি জঘন্য ৰাজনীতি। কিয়নো যি 19 লাখ লোকৰ নাম চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিছে, তাৰ ভিতৰত 4 লাখ শিশু আছে যিসকলৰ পিতৃ অথবা মাতৃ অথবা বহু ক্ষেত্ৰত দুয়োজনৰ নামেই অন্তৰ্ভুক্ত হৈছে চূড়ান্ত এনআৰচিত। বাদ পৰা লোকৰ ভিতৰত 5 লাখ বিবাহিত মহিলা আছে যিসকলৰ পিতৃ পৰিয়ালৰ নাম চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হৈছে। এই 9 লাখ লোকৰ নাম ট্ৰাইব্যুনেলৰ বিচাৰ নিৰপেক্ষ হ'লে চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত। তদুপৰি 99,000 গোৰ্খা, 55,000 আদিবাসী, 30,000 জনজাতীয়, 25,000 বৰ্ণ হিন্দু অসমীয়া, 45,000 কোচ ৰাজবংশী লোকৰ নাম চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিছে, যিসকলৰ নাম ট্ৰাইব্যুনেলত নোহোৱাকৈ প্ৰকৃততে চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হ'ব লাগে। দশকৰ পিছত দশক ধৰি অসমত বিদেশীৰ কল্পনাপ্ৰসূত সংখ্যা দেখুৱাই ৰাজনীতি কৰা অপশক্তিবোৰৰ বাবে এই বাস্তৱ পৰিস্থিতি আছিল অৱশ্যে মূৰত সৰগ ভাগি পৰা ঘটনা। সেইবাবে তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফলত প্ৰতীক হাজেলাই প্ৰাণ ভাবুকি পাই উচ্চতম ন্যায়ালয়ৰ অনুমতি লৈ প্ৰথমে 3 বছৰৰ ডিপুটেশ্যনত আৰু শেষত চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ ল'বলগীয়া হয়।
NRC চূড়ান্ত তালিকা প্ৰকাশৰ পৰৱৰ্তী 7 দিনৰ পিছৰ পৰাই চূড়ান্ত NRCত নাম বাদ পৰা লোকসকলে কাৰণ জনোৱাৰ পত্ৰ লাভৰ কথা আছিল যদিও বলপূৰ্বকভাৱে স্বৈৰাচাৰী মানসিকতাৰে যিসকলৰ নাম বাদ পেলোৱা হৈছে তেওঁলোকক অৱগতি আৰু পত্ৰ দিয়াটো হৈ পৰিল চূড়ান্ত প্ৰত্যাহ্বানমূলক। ফলত প্ৰতিঘা জিলাৰ পৰৱৰ্তী NRCৰ ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্বভাৰ লোৱা হিতেশ দেৱশৰ্মাই চূড়ান্ত NRCৰ বিৰুদ্ধে আৰম্ভ কৰিলে অপপ্ৰচাৰ। কোভিডকালীন পৰিস্থিতিৰ দোহাই দি প্ৰথমে বিলম্বিত কৰা হ'ল কাৰণ দৰ্শোৱাৰ জাননী জাৰি প্ৰক্ৰিয়া। কোভিড শেষ হ'ল যদিও কাকো দিয়া নহ'ল চূড়ান্ত NRCত নাম বাদ পৰাৰ কাৰণ। ফলত নাম বাদ পৰা 19 লাখ লোকে 4টা বছৰে যাপন কৰিছে মানসিক নিৰ্যাতন। 27 লাখ লোকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ ভোগ কৰিবলগীয়া হৈছে চৰম দুৰ্ভোগ। এই দৰিদ্ৰ লোকসকলে সকলো চৰকাৰী আঁচনিৰ পৰা হ'বলগীয়া হৈছে বঞ্চিত। এই দুৰ্যোগৰ মাজত এটা প্ৰশ্ন উচ্চতম ন্যায়ালয়ে বৈধতা দিয়া NRC কৰ্তৃপক্ষই চূড়ান্ত বুলি ঘোষণা কৰা উন্নীতকৃত চূড়ান্ত NRCখনক অবৈধ ঘোষণা কৰিব নোৱাৰে, নস্যাৎ কৰিব নোৱাৰে অসম চৰকাৰে। তেনেস্থলত চূড়ান্ত NRCত নাম বাদ পৰা লোকসকলক পণবন্দী কৰি ৰখাৰ প্ৰয়োজন। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ইষ্টাৰ্ণ ৱেভ।